Hi everyone, Lobitar Bloggerle সকলোকে স্বাগতম। আজি মই আপোনালোকৰ লগত একো বেলেগ ডিসকাশন নকৰো কাৰণ আজি মই বিশেষ বস্তুলৈহে আপোনালোকৰ ওচৰত আহিছোঁ আৰু সেইটো হ'ল মোৰ বিয়াৰ ফটোবোৰ আৰু ফটোবোৰ মই দেখাওঁ বাট এটা কথা কওঁ মোৰ ইয়াত কিন্তু জোৰোণৰ ফটো আৰু বিয়াৰ দিনা ৰাতিপুৱাৰ যিখিনি শ্ৰাদ্ধ আৰু পানী তোলা এইবোৰ নীতি নিয়ম থাকে ন সেইবোৰ ফটো একচুৱেলি মই ইয়াত দিয়া নাই কাৰণ সেই ফটোখিনি মোৰ এই ফোনটোত নাই বাট নেক্সট এটি ব্লগত মই সেইখিনি ফটো দি দিম তেতিয়াহ'লে আজি ফটোবোৰ চাই লওঁ বলক আৰু লগতে মই প্ৰতিজন সদস্যৰ লগত আপোনালোকক চিনাকি কৰাই দিম আৰু চিনাকি নকৰিলেতো আপোনালোকে গম নাপাব ন কোনজন কোন হয় মোৰ কোনজন কি হয় নহয় জানো তেতিয়াহ'লে বলকচোন মই ফটোবোৰ দেখাই দিওঁ আৰু এটা কথা ইয়াৰ আগতেই মই থুলমূলকৈ এটা ব্লগত একচুৱেলি ফটো কিছু দেখাইছিলোঁ বাট ইমানখিনি একচুৱেলি দেখুওৱা নাছিলোঁ আজি গোটেইখিনি ফটোৱে মই দেখাম আজি একচুৱেলি বেছি ভালকৈহে দেখিবলৈ পাব গোটেইখিনি ফটোৱে দেখিবলৈ পাব ঠিক আছে তেতিয়াহ'লে বলক মই ফটোখিনি দেখাই দিওঁ ঠিক আছে এইকেইটা হ'ল মোৰ ফটো পাইছিলোঁ সেইটো টাইমত এইখিনি ফটোশ্বুট কৰা হৈছিলে এইখিনি ইভিনিঙৰ হয় আৰু ৰাতি ৰিচিপশ্যনৰ বাবে ৰেডি হৈছিলোঁ তাৰ আগত কৰা ফটোশ্বুট এইকেইটা এয়া আমাৰ ফেমিলি পিকচাৰ দাদা মা দেউতা এয়া মা আৰু এইজনী মোৰ ভাগিন হয় বাৰ ছোৱালী এইজনী মোৰ ভাগিনীজনী তাইৰ নাম ৰিমলি হয় এয়া মোৰ খুৰাৰ ছোৱালী তাইৰ নাম ডেইজি এইটো একচুৱেলি জোৰোণৰ ফটো ইয়াত আহি গ'ল দেই এয়া বা ভণ্টি খুৰাৰ ছোৱালী মই এয়া দাদা এয়া মাহী হয় আৰু এয়া মা হয় মাহী মানে মোৰ খুৰীও হয় মাহী এখন ফটো আকৌ এবাৰ আহি গ'ল মা মই এয়া মাৰ মানে সেইদিনা গোটেই দিনটো এইযোৰ কাপোৰতে গ'ল বুলি ক'ব পাৰি মানে টাইমেই নহ'ল কাপোৰ চেঞ্জ কৰিবলৈ বাট ইভিনিং কৰিছিলে আৰু অকণমান সময়ৰ বাবে পাৰিছিলে এয়া বা আৰু ভিনদেউ হয় আৰু এয়া দাদা এইবোৰ গেষ্ট হয় এইবোৰো গেষ্ট মই কিছু গেষ্টৰ ফটো দি দিছোঁ আৰু ইমানটো দিব নোৱাৰি যিমানবোৰ আহিছিলে আৰু এয়া দৰাৰ গাড়ী দৰা আহি পাইছে ৰাতি এয়া মোৰ ভণ্টিহঁতৰ প্ৰাং চলি আছে সিহঁতে নিজৰ ভিনদেউকৰ তাত পইচাৰ ডিমাণ্ড কৰিছিলে দৰা আগবঢ়াই নিয়া টাইমত এয়া মা দৰা নিব আহিছে এয়া চাওক এয়া দেউতা এয়া দেউতা আৰু মোৰ হাজবেণ্ড
এয়া মোৰ ভিনদেউ মোক দাঙি আনিছিলে, ভিনদেউ সেয়া। আৰু ভিনদেউৰ অকণমান গা বেয়া আছিল বোলে, চ' দাদা আকৌ এবাৰ দাঙিলে মোক। এয়া চাউল ছটিয়াই দিয়ে যে, ইমান ধুনীয়া লাগিছে ফটোখন, চাউলকেইটা চাওকচোন। এইবোৰ মোৰ ফটো। দেউতাৰ কন্যাদান কৰি থকা টাইমৰ ফটো হয়, বৰ দুখৰ সময় এইখিনি। আৰু এইটো মোৰ ভাইটি, মামাৰ ল'ৰা। এইবোৰ সময়ৰ গুৰিত কৰিবলগীয়া নীতি নিয়মবোৰ। এয়া বিয়া চলি আছে, সময়ৰ গুৰিত সাক্ষী কৰি আমাৰ বৈবাহিক জীৱন আৰম্ভ হৈছিল। এয়া শপত লোৱাৰ মুহূৰ্ত হয়। এয়া মোৰ শেষ হ'ল বিয়াখন। এতিয়া আহিছোঁ এইখিনি ৰিচিপশ্যনৰ ফটো, মোৰ হাজবেণ্ডৰ তাত হয় এইখিনি, এই গোটেইবোৰ ৰিচিপশ্যনৰ ফটো। এইজন দেউতা হয়, মোৰ হাজবেণ্ডৰ দেউতা। ইয়াতে যে গ্ৰীণ কালাৰৰ কাপোৰ পিন্ধিছে বা হয়, বা ভিনদেউ আৰু ভাগিনজনী। এইজনী ভাগিনজনী। আৰু য়েলো কাপোৰ পিন্ধি থকা এজনী ভণ্টি হয়, আৰু এইজনী মামী হয়। আৰু এইকেইটা তলত যে দেখিছে ল'ৰা ছোৱালী দুজন, সেইজনী খুৰাৰ ল'ৰা ছোৱালী। এইদৰে শেষ হ'ল এলবামখিনি। ৰ'ব আৰু এখন ফটো আছে দেই, একচুৱেলি লাষ্ট বাট নট দ্য লিষ্ট। একচুৱেলি এইখনেই হ'ল আমাৰ কমপ্লিট ফেমিলি পিকচাৰ। মোৰ হাজবেণ্ডৰ সকলোবোৰ ঘৰৰ মানুহে ইয়াতে আছে। মই একচুৱেলি আগৰ ফটোবোৰত মাক দেখুওৱা হোৱা নাছিলে, আৰু ইয়াত মা আছে। মোৰ কাষতে যিজনী আছে সেয়া মা হয়, ৰেড কালাৰৰ ড্ৰেছ পিন্ধি, পিংক কালাৰৰ। আৰু বাকীকেইজনকতো চিনিয়ে পাইছে। এইফালৰ পৰা য়েলো ড্ৰেছত সেয়া ভণ্টি, আৰু পিংক ড্ৰেছত সেয়া মা, মই, হাজবেণ্ড, আৰু সেয়া পেৰট গ্ৰীণ সেইজনী বা হয়, আৰু এয়া দেউতা হয়। আৰু তলত যে আছে এই অকণমানিজনী, সেইজনী হ'ল আমাৰ মৰমৰ ভাগিনীজনী। চ' এইখিনিয়ে আৰু, এইখন ফটো আমি একেবাৰে শেষত উঠিছিলোঁ, আৰু এইখিনিয়ে হ'ল গোটেই ফটোখিনি। এয়াই আৰু, বিশেষ নাই আৰু ফটো, এইখিনিয়ে। কেনেকুৱা পালে বাৰু ফটোবোৰ চাই জনাবচোন, আৰু লগতে মোক কইনাৰ সাজত কেনেকুৱা লাগিছে প্লিজ জনাব দেই, মোৰ জানিবলৈ খুবেই মন আছে। তেতিয়াহ'লে মোক জনাব আপোনালোকে। আৰু এতিয়া একচুৱেলি আমাৰ 1 year কমপ্লিট হ'ল বিয়াৰ, বহুত দেৰিয়ে হ'ল ফটোখিনি দেখুৱাত, বাট তথাপিও মই ভাবিলোঁ আপোনালোকক ফটোখিনি দেখুৱাটো ভাল হয়। মোৰো মন গৈছে আপোনালোকক দেখাবলৈ, চ' দেখালোঁ। তেতিয়াহ'লে আপোনালোকে জনাব কেনেকুৱা পালে। আৰু নেক্সট এটি ব্লগত মই জোৰোণ আৰু বাকী পিক্সখিনি দি দিম। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, কিন্তু এৰাৰ আগত আকৌ এবাৰ ক'ব বিচাৰিছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। ঠিক আছে, তেতিয়াহ'লে আজিলৈকে আহিছোঁ। টেক কেয়াৰ, বাই বাই।